প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা মঙলবাৰে পুৱা 10 বজাত দেশবাসীক সম্বোধন কৰি আগবঢ়োৱা ভাষণটো যদি আপোনালোকে মন দি শুনিছে তেতিয়াহ'লে নিশ্চয় মন কৰিছে যে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত এটা বৰ গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছিল। সেয়া হ'ল যিসকল দুখীয়া, যিসকলে দৈনিক মজুৰি কৰি জীৱন নিৰ্বাহ কৰে, সেইসকল মোৰ পৰিয়ালৰ দৰে। প্ৰধানমন্ত্ৰীয়ে সাধাৰণ দুখীয়া মানুহৰ প্ৰতি আন্তৰিকতা প্ৰদৰ্শন কৰা সেই বক্তব্য নিঃসন্দেহে প্ৰশংসনীয়। কিন্তু যি সময়ত প্ৰধানমন্ত্ৰীয়ে সেই ভাষণ আগবঢ়াই আছিল, ঠিক সেই সময়ত, ঠিক সেই দিনটোতে দেশৰ আৰ্থিক ৰাজধানী স্বৰূপ মুম্বাই মহানগৰীত কেইবা হাজাৰ শ্ৰমিকে লকডাউন উফৰাই ৰাজপথলৈ ওলাই আহে আৰু ছ'চিয়েল ডিষ্টেন্সিং মানে সামাজিক ব্যৱধানৰ সকলো নিয়ম ধূলিসাৎ কৰি দিয়ে। একেই ঘটনা গুজৰাটৰ চুৰাটতো সংঘটিত হৈছিল। কোন তেওঁলোক? তেওঁলোক হৈছে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ পৰিয়ালৰ বুলি কোৱা সেই লোকসকলেই, যিসকলৰ কষ্ট দেখি তেওঁৰ প্ৰাণ দহি যায় বুলি প্ৰধানমন্ত্ৰীয়ে দুখ কৰিছিল। কিন্তু প্ৰধানমন্ত্ৰীৰ সেই বেদনা ভৰা অভিব্যক্তিয়ে যেন তেওঁলোকক স্পৰ্শ কৰিব পৰা নাই। ক্ষুধাৰ তাৰণাত নিজৰ আপোন ঘৰখনলৈ উভতি যোৱাৰ হেঁপাহত ওলাই অহা এই লোকসকলে বিনিময়ত কি পালে? পুলিচৰ লাঠিৰ কোব, খাল, ডুং, নলা, নৰ্দমা, বোকাই পানীয়ে যোনে য'ত যেনেকৈ পাৰে জঁপিয়াই পৰি আত্মৰক্ষা কৰা প্ৰধানমন্ত্ৰীৰ সেই পৰিয়ালৰ লোকসকলৰ বেছিভাগেই সেই নিশাটো মুম্বাইৰ ৰাজপথত মহৰ কামোৰ খাই বৰ নিদাৰুণভাৱে পাৰ কৰিবলগীয়া হোৱাৰ দৃশ্য আপোনালোকে টিভিৰ পৰ্দাত নিশ্চয় দেখিবলৈ পাইছে। কথাটো এনেকুৱা নহয় যে এনে পৰিস্থিতি কোনোবাই ইচ্ছা কৰি সৃষ্টি কৰিছে বা চৰকাৰেও ইচ্ছা কৰি তেওঁলোকক ৰাস্তাত মেলি দিছে। এই পৰিস্থিতি সমগ্ৰ বিশ্বতে হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে সৰ্বশক্তিমান দেশৰ চৰকাৰেই নেগুৰ পেলাই দিছে। ইউগাণ্ডাত কৰোণাত আক্ৰান্ত হৈ যিমান মানুহ মৰিছে তাতকৈ কেইবা গুণ বেছি মানুহ মৰিছে খাদ্যৰ অভাৱত। ক'বলৈ গ'লে আমাৰ দেশৰ চৰকাৰে তুলনামূলকভাৱে ভালেই কাম কৰি আছে। কিন্তু যি পৰিস্থিতি পৃথিৱীৰ আনবোৰ দেশত হৈছে, তেনে পৰিস্থিতি আমাৰ দেশখনতো হ'বগৈ নেকি? পৃথিৱীৰ আন বহু দেশত যেনেকৈ খাবলৈ নাপায় বহু মানুহ মৰিছে, তেনে পৰিস্থিতিয়ে আমাৰ দেশখনকো স্পৰ্শ কৰিব নেকি? আৰু যদি আমাৰ দেশতো অৰ্থনৈতিক সংকট হয়, তেতিয়াহ'লে আমাৰ ৰাজ্যখনত কি পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে? আজিৰ তাৰিখত এই প্ৰশ্নটো অতি প্ৰাসংগিক। আৰু সেইকাৰণে চৰকাৰৰ কাম কাজৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখি চৰকাৰী কামৰ বিশ্লেষণ কৰাটো অতিশয় জৰুৰী, কিয়নো চৰকাৰ সঠিক দিশত পৰিচালিত নহ'লে বিপদ অনিয়ন্ত্ৰিত হ'ব। এতিয়া আহোঁ মূল আলোচনালৈ। আমাৰ আজিৰ আলোচনাৰ বিষয়বস্তু হ'ল কৰোণা মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ভাৰতবৰ্ষৰ লগতে আমাৰ ৰাজ্য অসমখনত কি ধৰণৰ অৰ্থনৈতিক প্ৰতিবন্ধকতাৰ সৃষ্টি হ'ব পাৰে, আৰু যদি তেনে পৰিস্থিতি হয় তেনেহ'লে তাৰ বাবে আমাৰ চৰকাৰ আৰু আমি ৰাইজ প্ৰস্তুত নে? ইণ্টাৰনেশ্যনেল মনিটৰী ফাণ্ড চমুকৈ IMF-এ কৈছে যে 1930 চনৰ পিছত পৃথিৱী যদি যি অৰ্থনৈতিক মন্দাৱস্থাৰ সৃষ্টি হৈছিল, এইবাৰ তাতোকৈ বেয়া দিন আহিব পাৰে। IMF-ৰ মেনেজিং ডাইৰেক্টৰ ক্ৰিষ্টালিনা জৰ্জিভাই বৰ্তমানৰ এই পৰিস্থিতিক হিউমেনিটিজ ডাৰ্কেষ্ট আৱাৰ অৰ্থাৎ মানৱ সভ্যতাৰ সবাতোকৈ অন্ধকাৰ মুহূৰ্ত বুলি আখ্যায়িত কৰিছে। কোৱা হৈছে যে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত যেনেকৈ পৃথিৱীৰ ৱৰ্ল্ড অৰ্ডাৰ মানে বিশ্বৰ শক্তিক্ৰম সলনি হৈ আমেৰিকা যুক্তৰাষ্ট্ৰ সকলোৰে ওপৰলৈ গুচি গৈছিল, তেনেকৈ এইবাৰ কৰোণা মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিয়ে পৃথিৱীত নতুন ৱৰ্ল্ড অৰ্ডাৰৰ সৃষ্টি কৰিব। তেনেহ'লে এতিয়া ভাবক, পৃথিৱীৰে যদি এই অৱস্থা, তেনেহ'লে আমাৰ দেশত কি পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে? আমেৰিকাৰ দৰে দেশত নিবনুৱাৰ হাৰ 10.47% বৃদ্ধি হ'ব বুলি কোৱা হৈছে। ইণ্টাৰনেশ্যনেল মনিটৰী ফাণ্ডে ভাৰতৰ সন্দৰ্ভত কৈছে যে বৰ্তমানৰ পৰিস্থিতিয়ে বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে আমাৰ দেশখনতো অৰ্থনৈতিক মন্দাৱস্থাৰ সৃষ্টি কৰিব। বৰ্তমানৰ পৰিস্থিতি অব্যাহত থাকিলে দেশৰ GDP মানে মুঠ ঘৰুৱা উৎপাদনৰ হাৰ 1.9% নামি আহিব পাৰে বুলি কোৱা হৈছে। এনেও যোৱা 2-3 বছৰ ধৰি ভাৰতৰ অৰ্থনৈতিক অৱস্থা ভাল নহয়। GDPৰ বিকাশৰ হাৰ 5%ৰ তললৈ নামি অহাত সকলোৱে উদ্বিগ্নতা প্ৰকাশ কৰি আহিছে। লকডাউনৰ পৰিপ্ৰেক্ষিতত ভাৰতত 7 পৰা 8 লাখ কোটি টকাৰ লোকচান হ'ব বুলি কোৱা হৈছে। এই পৰিস্থিতিত কিমান মানুহৰ চাকৰি যাব তাৰ কোনো হিচাপ এতিয়ালৈকে ওলোৱা নাই। সংবাদ মাধ্যমৰ বাতৰিত কোৱা হৈছে যে প্ৰথম পৰ্যায়ৰ 21 দিনীয়া লকডাউনৰ সময়ত অকল পৰ্যটন খণ্ডত 3 কোটি লোকৰ চাকৰি গৈছে। ৰপ্তানি খণ্ডত চাকৰি গৈছে 1.5 কোটি মানুহৰ। লকডাউনৰ মাজতেই ভাৰতত নিবনুৱাৰ হাৰ 23% বৃদ্ধি পোৱা বুলি সংবাদ মাধ্যমৰ বাতৰিত কোৱা হৈছে। দেশত লকডাউনৰ আগলৈকে নিবনুৱাৰ হাৰ 8% আছিল। এতিয়া অসমৰ প্ৰসংগলৈ আহোঁ। বিশেষজ্ঞসকলৰ মতে কৰোণা মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দেশৰ যিসমূহ ৰাজ্য আৰ্থিক দিশত সৰ্বাধিকভাৱে ক্ষতিগ্ৰস্ত হ'ব তাৰ ভিতৰত অসম ৰাজ্য অন্যতম।
কিয়নো ৰাজ্য চলাব পৰাকৈ অসমৰ ওচৰত পৰ্যাপ্ত সম্পদ নাই ৰেভিনিউ সোৰ্স মানে ৰাজহ আহৰণৰ উৎসও অতি সীমিত ৰাজ্য চৰকাৰৰ নিজা আয়ৰ দ্বাৰা কৰ্মচাৰীৰ দৰমহাখিনিও সম্পূৰ্ণকৈ দিব পৰা নহয়গৈ অসম চৰকাৰৰ 5 লাখ কৰ্মচাৰীক দৰমহা দিবলৈ মাহকত খৰচ হয় 2800 কোটি টকা ৰাজ্য চৰকাৰে বছৰটোত যিমান টকা আয় কৰে তাৰ পৰা কৰ্মচাৰীসকলক বছৰটোৰ 7 মাহ 9 দিনৰহে দৰমহা দিব পৰা হয়গৈ বাকিখিনি টকা আহে চেন্ট্ৰেল শ্বেয়াৰ অফ টেক্সেছৰ পৰা হে উন্নয়নমূলক কামৰ বাবে আমি কেন্দ্ৰীয় চৰকাৰৰ মুখাপেক্ষী হৈ থাকিবলগীয়া হয় কৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত বাজেটৰ সৰহখিনি ধন মহামাৰী মোকাবিলা আৰু সাহায্যৰ জোৰা মৰাৰ নামত খৰচ কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰে এতিয়া উন্নয়নৰ পুঁজি আবণ্টন দিয়াৰ আশা কম এনে অৱস্থাত বৰ্তমানৰ পৰিস্থিতিয়ে অসমক কিমান ক্ষতিগ্ৰস্ত কৰিব পাৰে সেয়া অনুমান কৰা টান অসমখন কিমান ক্ষতিগ্ৰস্ত হৈছে বা হ'ব সেই কথা বুজাবৰ বাবে আমি আপোনালোকক আজি দুটা ভিডিঅ'ৰ সামান্য দুটা অংশ দেখুৱাম প্ৰথমটো ভিডিঅ' চাগৈ আপোনালোকে ইতিমধ্যে টেলিভিছনত দেখিবলৈ পাইছেই তেওঁ এজন সাধাৰণ অসমীয়া যুৱক আনজন এগৰাকী বিখ্যাত অসমীয়া অভিনেতা ক'বলৈ গ'লে তাৰকা অভিনেতা প্ৰথম ভিডিঅ'টো চাই লওঁ আহক এবাৰ I am Narayan Kulija. This is my wife and my child. চাওক মোৰ ল'ৰা অনাহাৰে মাকৰ গাখীৰ খাই শুই আছে মাকে শুই আছে ইচ্ছা কৰিলে ময়ো শুব পাৰিলোঁ হয় কাৰণ মই শুব পৰা নাই কিয় জানে কাৰণ মই এটাইতো বাপেকটো হৈ নিজৰ ৱাইফ আৰু নিজৰ ল'ৰাৰ কাৰণে খাদ্য সামগ্ৰী যোগাৰ কৰিব পৰা নাই মই নিজকে আজি দৰিদ্ৰ বুলি কৈছোঁ দৰিদ্ৰ কিয় জানে মই দৰিদ্ৰ নাছিলোঁ লকডাউনে কৰিলে মোৰ নিচিনা মানুহ এজনে এমাহ বহি খোৱাটো সাধাৰণ কথা নহয় কিন্তু চৰকাৰে কি কৰিছে মোৰ কাৰণে কি মই কিবা সাহায্য পাইছোঁ নিশ্চয় পোৱা নাই কি কৰিব হিমন্ত বিশ্ব শৰ্মাই কি কৰিব মই সমানত নহ'লে কি কৰিব কি দিব মোক কিমান দিব নাৰায়ণ কলিতা নামৰ এই যুৱকজন এটা সাধাৰণ চাকৰি কৰি জীৱন নিৰ্বাহ কৰা ব্যক্তি এনে লোকৰ সংখ্যা অসমৰ গাঁৱে চহৰে কিমান আছে কোনোবাই ক'ব পাৰিবনে বিশেষজ্ঞসকলে ধাৰণা কৰা মতে বৰ্তমানৰ পৰিস্থিতিত অসমত সৰ্বাধিক ক্ষতিৰ সন্মুখীন হৈছে এই শ্ৰেণীৰ লোকসকল এওঁলোকক সেৱা খণ্ডৰ মানুহ বুলি কোৱা হয় সেৱা খণ্ড মানে সাৰ্ভিস সেক্টৰ বুলি ক'লে ব্যৱসায় বাণিজ্যৰ পৰা আৰম্ভ কৰি সংগঠিত আৰু অসংগঠিত শ্ৰেণীৰ শ্ৰমিকলৈ বিস্তৃত এটা এৰিয়াক বুজায় এই খণ্ডটোৰ প্ৰধান উপাদান হৈছে ক্ষুদ্ৰ লঘু আৰু মজলীয়া উদ্যোগ যাক ইংৰাজীত MSME সেক্টৰ বুলি কোৱা হয় 40 দিনীয়া লকডাউনৰ পৰিপ্ৰেক্ষিতত MSME সেক্টৰৰ কঁকাল ভাঙি গ'ল বুলি ক'ব পাৰি MSME খণ্ডটোক ভাৰতীয় অৰ্থনীতিৰ বেকবোন মানে মেৰুদণ্ড বুলি কোৱা হয় CII অৰ্থাৎ কনফেডাৰেশ্যন অফ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীৰ মতে ভাৰতৰ GDP মানে গ্ৰছ ডমেষ্টিক প্ৰডাক্টৰ 29% আহে MSME খণ্ডৰ পৰা অসমত উদ্যোগ প্ৰায় নাই বুলিব পাৰি যদিও MSME খণ্ডৰ অধীনত যি যৎসামান্য উদ্যোগ আছে তাৰ শ্ৰমিক কৰ্মচাৰীৰ জীৱনলৈ বৃহৎ প্ৰত্যাহ্বান নামি অহাটো নিশ্চিত কেন্দ্ৰীয় চৰকাৰে ইতিপূৰ্বে উদ্যোগ আৰু সেৱা খণ্ডৰ বাবে কিছু সকাহ ঘোষণা কৰিছে যদিও সেয়া অতি নামমাত্ৰহে মাথোন উদাহৰণস্বৰূপে আয়কৰ বিভাগে ভাৰতৰ 1 লাখ MSME উদ্যোগলৈ 5 লাখ কোটি টকাৰ টেক্স ৰিফাণ্ড ঘোষণা কৰিছে এই 1 লাখৰ ভিতৰত অসমত কিমান উদ্যোগ আছে 2000 নহব EPF মানে এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ডলৈ 3 মাহৰ বাবে 24% ধন আগবঢ়োৱাৰ কথা কৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনে মাত্ৰ 24% অসমত কেইজন শ্ৰমিক বা কৰ্মচাৰীৰ EPF আছে স্বাস্থ্য আৰু বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 8 এপ্ৰিলত কৈছে যে অসমত পঞ্জীয়নভুক্ত 2,72,000 অসংগঠিত শ্ৰমিক আছে তেওঁলোকৰ বেংক একাউণ্ট আছে তেওঁলোকৰ বেংক একাউণ্টলৈ কিবা এটা আৰ্থিক সাহায্য সম্ভৱতঃ টকা 1000 প্ৰেৰণ কৰাৰ কথা কৈছে তেওঁ পাইছে নেকি কোনোবাই পালে মোক জনাবচোন আৰু অসংগঠিত শ্ৰমিক বুলি ক'লে যি বুজায় সেয়া কেৱল এই 2,72,000 নে 2013-14 বৰ্ষত ভাৰত চৰকাৰে অৰ্জুন সেনগুপ্তা আয়োগৰ জৰিয়তে দেশজুৰি অসংগঠিত শ্ৰমিকৰ এটা সমীক্ষা চলাইছিল উক্ত সমীক্ষাই সেই বছৰতে অসমত 85,50,000 শ্ৰমিক পাইছে আজিৰ তাৰিখত সেই সংখ্যাই 90 লাখৰ ঘৰ অতিক্ৰম কৰিছে 2,72,000 শ্ৰমিকে যদি চৰকাৰে সাহায্য পায়ও বাকীসকলৰ কি হ'ব চৰকাৰে এই প্ৰশ্নৰ উত্তৰ আজিলৈকে দিয়া নাই চেণ্টাৰ অফ ইণ্ডিয়ান ট্ৰেড ইউনিয়নৰ অসম শাখাৰ বিষয়ববীয়াৰ উদ্ধৃতি দি দৈনিক অসমৰ এটা প্ৰতিবেদনত কোৱা হৈছে যে অসমত 23 লাখ কৃষি খণ্ডত নিয়োজিত শ্ৰমিক আছে মটৰ শ্ৰমিক মানে ড্ৰাইভাৰ হেণ্ডিমেন চেকাৰ আদি শ্ৰমিকৰ সংখ্যা 10 লাখ কাঠ মিস্ত্ৰী ৰাজমিস্ত্ৰী ৰং মিস্ত্ৰী যোগালী আদি নিৰ্মাণ শ্ৰমিক আছে 10 লাখ নগৰাঞ্চলত মানুহৰ ঘৰে ঘৰে কাম কৰা শ্ৰমিকৰ সংখ্যা 5 পৰা 6 লাখ হ'ব খুচুৰা ব্যৱসায়ী পাইকাৰী দোকানৰ শ্ৰমিক ৰেডিঅ' টিভি মেকানিক ইত্যাদি খণ্ডৰ শ্ৰমিক আছে প্ৰায় 20 লাখ এই সমস্ত শ্ৰমিক শ্ৰেণীৰ জীৱনলৈ কেনে অমানিশা নামি আহিছে সেয়া ৰাজপাটত বহি অনুমান কৰাটো টান আনহাতে কৃষি নিৰ্ভৰ অসম ৰাজ্যৰ কৃষি খণ্ডৰ অৱস্থা বৰ্তমানে কি
আমাৰ ৰাজ্যখনত কৃষি বুলি ক'লে মূলতঃ দুই ধৰণৰ খেতিৰ কথা বুজোৱা হয়। এটা হৈছে ধান, মাহ, শাক পাচলি আদি, আনটো চাহ খেতি। প্ৰথম বিধৰ ক্ষেত্ৰত ৰাজ্যখন কিমান লোকচানৰ সন্মুখীন হ'ব তাৰ কোনো তথ্যগত পৰিসংখ্যা ওলোৱা নাই। কিন্তু চাহ খেতিৰ যে ব্যাপক লোকচান হ'ব আৰু এনে লোকচানে যে ৰাজ্যখনৰ অৰ্থনীতিৰ ওপৰতো প্ৰভাৱ পেলাব সেয়া নিশ্চিত। টি বোৰ্ড অফ ইণ্ডিয়া মানে ভাৰতীয় চাহ বোৰ্ড আৰু উত্তৰ পূব চাহ সন্থা চমুকৈ NETA নেতাৰ উদ্ধৃতি দি ইকনমিক টাইমছৰ এটা বাতৰিত কোৱা হৈছে যে প্ৰথম 21 দিনৰ লকডাউনৰ সময়তে অকল অসমৰ চাহ উদ্যোগৰ কমেও 1218 কোটি টকাৰ লোকচান হৈছে। লকডাউন আৰম্ভ হোৱাৰ পাছৰে পৰা অসমৰ কৃষিমন্ত্ৰীগৰাকী নিজেই লকডাউন হৈ যোৱাৰ দৰে হৈছে, খবৰ নাই। মানুহ এজনেই বাৰে বাৰে চকুত পৰিছে, তেওঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তেওঁ স্বাস্থ্যমন্ত্ৰী, কৰোনা মহামাৰীৰ সৈতে মোকাবিলা কৰাটো তেওঁৰ কাম, লগতে তেওঁ বিত্তমন্ত্ৰীও। এই যে বিত্তীয় অচলাৱস্থাৰ দিশে ৰাজ্যখনে গতি কৰিছে তাৰো মোকাবিলা কৰিব লাগিব তেওঁৰ সন্মুখত এতিয়া দুটা সমস্যা, এফালে কৰোনা আৰু আনফালে বিত্তীয় সংকট। এটা যদি ভূত আনটো দানৱ। সেই প্ৰশ্ন উঠিছে যে কৰোনা ভাইৰাছৰ সমানে দৈত্য হৈ নামি অহা এই অৰ্থনৈতিক সংকট চৰকাৰে মোকাবিলা কৰিব কেনেকৈ? লক্ষণ ভাল নহয়। বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অলপতে এখন সংবাদমেলত কৈছে যে আমাৰ ৰাজ্যখনত মাহিলী ৰাজহ সংগ্ৰহ হয় 1200 কোটি টকা, কিন্তু যোৱা এটা মাহত মাত্ৰ 11 কোটি টকাহে ৰাজহ সংগ্ৰহ হৈছে। যোৱা সোমবাৰৰ পৰা ৰাজ্য চৰকাৰে মদৰ দোকানসমূহ খুলি দিছিল মূলতঃ ৰাজহ সংগ্ৰহ কৰাৰ উদ্দেশ্যে, কিন্তু কেন্দ্ৰীয় চৰকাৰে লকডাউন বৃদ্ধি কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত বুধবাৰৰ পৰা সেইবোৰ পুনৰ বন্ধ কৰি দিয়া হয়। বিত্তমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে মাত্ৰ 3 দিনত অসমত 25 কোটি টকাৰ সুৰা বিক্ৰী হৈছে। ৰাজ্য চৰকাৰে তাৰ পৰা ৰাজহ সংগ্ৰহ কৰিছে 6 কোটি টকা। বৰ্তমানে ৰাজ্য চৰকাৰৰ ওচৰত ৰাজহ সংগ্ৰহ কৰাৰ কোনো ব্যৱস্থা নাই। বাজেটত যিমান টকা সংগ্ৰহৰ লক্ষ্য ধাৰ্য কৰা হৈছিল তাৰ আধাও এই বছৰ সংগ্ৰহ হ'বনে নাই সেয়া অনিশ্চিত। আগতেই কৈছোঁ যে অকল দৰমহা দিবলৈ আমাক মাহেকত প্ৰয়োজন হয় 2800 কোটি টকাৰ। ৰাজ্য চৰকাৰে নিজা উৎসৰ ৰাজহেৰে মাত্ৰ 7 মাহ 9 দিনৰহে দৰমহা দিব পাৰে। বাকী ধনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত নিৰ্ভৰশীল হ'বলগীয়া হয়। ৰাজ্য চৰকাৰৰ ৰাজহৰ উৎসক মূলতঃ 4টা ভাগত ভাগ কৰিব পাৰি। সেয়া হ'ল কেন্দ্ৰীয় কৰৰ ৰাজ্যিক অংশ মানে চেণ্ট্ৰেল শ্বেয়াৰ অফ টেক্সেছ, ৰাজ্য চৰকাৰৰ নিজা উৎসৰ পৰা অহা ৰাজহ, অনাকৰ ৰাজহ মানে ৰেভিনিউ ষ্টাম্প, কোৰ্ট ফি ইত্যাদি বিক্ৰী কৰি পোৱা ধন, আৰু পাব্লিক ডেফ্ট মানে এক্সটাৰ্নেল চ'ৰ্চৰ পৰা লোৱা ঋণ ইত্যাদি। বৰ্তমানৰ পৰিস্থিতিত এই 4টা উৎস ভীষণ প্ৰত্যাহ্বানৰ মুখত। বাকী থাকিল কেন্দ্ৰীয় চৰকাৰৰ উন্নয়ন আঁচনিৰ ধন আৰু বিত্তীয় আয়োগৰ অনুদান। অসম চৰকাৰৰ নিজা উৎসসমূহ যিহেতু আৰ্থিক মন্দাৱস্থাৰ বাবে প্ৰত্যাহ্বানৰ মুখত পৰিব, সেয়ে কেন্দ্ৰীয় অনুদানৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব অসম চৰকাৰে। কিন্তু কেন্দ্ৰীয় চৰকাৰে কি দিব সেয়া আজিলৈকে ঘোষণা কৰা নাই। অনুদানৰ কথাটো বাদেই দিয়ক, কেন্দ্ৰীয় কৰৰ ৰাজ্যিক অংশ মানে চেণ্ট্ৰেল শ্বেয়াৰ অফ টেক্সেছৰ সম্পূৰ্ণ ধনখিনিও কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিয়া নাই। যোৱা সপ্তাহত কেন্দ্ৰই ৰাজ্যসমূহলৈ GSTৰ বাবদ 14,103 কোটি টকা মুকলি কৰি দিছে। ভাবকচোন, দেশৰ 33খন ৰাজ্যৰ মাজত মাত্ৰ 14,000 কোটি টকা। অসমে কিমান টকা পালে বা পাব সেয়া জানিব পৰা হোৱা নাই। কেন্দ্ৰীয় চৰকাৰে দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰা ইতিমধ্যে 386 কোটি টকা অসমলৈ মুকলি কৰি দিছে। পঞ্চদশ বিত্ত আয়োগৰ পৰামৰ্শ অনুসৰি ৰাজঘাটী অনুদান হিচাপে কিছু ধন অসমে পাব। এই সমুদায় ধনেৰে কৰোনা মহামাৰীৰ সৈতে হয়তো মোকাবিলা কৰিব পৰা যাব, কিন্তু তাৰ পিছত যি পৰিস্থিতিৰ সৃষ্টি হ'ব সেয়া কেনেকৈ মোকাবিলা কৰিম আমি? এইটো কথা হয় যে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিত্ত ব্যৱস্থাপনা সন্তোষজনক। তেওঁ বিত্ত বিভাগৰ দায়িত্ব লোৱাৰ পিছৰ পৰা ৰাজহ সংগ্ৰহো বাঢ়িছে, বাজেটৰ আকাৰো বাঢ়িছে আৰু বাজেট ব্যয়ৰ হাৰো বাঢ়িছে। কিন্তু যদি আহৰণৰ উৎসই সীমাবদ্ধ হৈ থাকে তেনেহ'লে হাজাৰ বিচক্ষণ হ'লেও কি কৰিব তেওঁ? শুনিছোঁ চৰকাৰে পুঁজি সংগ্ৰহৰ বাবে 2টা পন্থা গ্ৰহণ কৰিব পাৰে। তাৰে প্ৰথমটো হৈছে বণ্ড নিলাম আৰু দ্বিতীয়টো হৈছে এক্সটাৰ্নেল চ'ৰ্চৰ পৰা ঋণ গ্ৰহণ। বৰ্তমানলৈ অসমৰ ওপৰত 38,346 কোটি টকা 38,346 কোটি টকাৰ ঋণ আছে। জনমূৰি হিচাপ কৰিলে ৰাজ্যৰ প্ৰতিজন ব্যক্তিৰ মূৰত ঋণৰ পৰিমাণ পৰেগৈ 11,147 টকা। এনে অৱস্থাত নতুন উৎসৰ পৰা কিমান টকা ঋণ লোৱা সম্ভৱ? এই যে ইমানবোৰ অৰ্থনৈতিক হিচাপ নিকাচ আপোনালোকৰ আগত উপস্থাপন কৰিলোঁ, তাৰ এটা উদ্দেশ্য আছে। সেয়া হ'ল ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কৰোনা মহামাৰী অহাৰ পিছৰ পৰা এতিয়ালৈকে 5 বাৰ দেশবাসীক সম্বোধন কৰিলে। কোনোবা এটা বাৰ তেওঁ এইবোৰৰ প্ৰসংগত কিবা কৈছেনে? নাই কোৱা। সেইকাৰণে মঙলবাৰে তেওঁ দেশবাসীক সম্বোধন কৰাৰ পিছৰ পৰাই বিভিন্ন দল সংগঠন আৰু বিশেষজ্ঞ ব্যক্তিয়ে তেওঁক সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে। প্ৰধানমন্ত্ৰীয়ে একো কোৱা নাই কাৰণে আমাৰ ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী বা বিত্তমন্ত্ৰীয়েও একো ক'ব পৰা নাই। সকলোৱে কেৱল আশ্বাসহে দিছে। কিন্তু কেৱল আশ্বাসত যে পেট নভৰে, ভৱিষ্যতলৈ কিবা এটা পোৱাৰ আশা কৰি যে বৰ্তমানৰ ক্ষুধা নিবাৰণ নহয়, সেই কথা অসমৰ এগৰাকী তাৰকা অভিনেতা ৰাজীৱ ক্ৰই কবিতা আকাৰে যেন সকলোকে বুজাই দিছে।
বলকচোন কবিতাটোৰ কেইটামান শাৰী শুনি লওঁ। মোৰ ঘৰত খাবলৈ নাই, মোৰ ঘৰত চাউল নাই, কিন্তু মই কাৰো ওচৰত হাত পতা নাই, কাৰণ মই এজন শিল্পী। কামৰ বিনিময়ত বহুতৰ পৰা টকা পাওঁ, কিন্তু মই ফোন কৰি কৰি তেওঁলোকক টকা খোজা নাই, কাৰণ মই এজন শিল্পী। মোৰ সন্তানে ভোকত কান্দিছে, কিন্তু সেই কান্দোন কোনো শুনা নাই, কাৰণ সেয়া এজন শিল্পীৰ সন্তানৰ কান্দোন। মোৰ সন্তানে দালি ভাত খাই আছে, কিন্তু আইতাকে যেতিয়া ফোন কৰে মাংস ভাত খোৱা বুলি কয়। নাৰায়ণ কলিতাই লাজ ভাঙি ছ'চিয়েল মিডিয়াত নিজৰ অসহায় অৱস্থাৰ কথা ব্যক্ত কৰিব পাৰিছে কাৰণে তেওঁক সহায় কৰিবলৈ কিছু ব্যক্তি আগবাঢ়ি আহিছে। কিন্তু স্বাভিমানী ৰাজীৱ ক্ৰৰ শিল্পী মনে এনেকৈয়ে ব্যক্ত কৰিছে মনৰ ব্যথা। অসমত এনে কিমান নাৰায়ণ কলিতা বা ৰাজীৱ ক্ৰ আছে চৰকাৰে খবৰ লৈছেনে? দুখীয়াক নিজৰ পৰিয়ালৰ সদস্য বুলি কোৱা প্ৰধানমন্ত্ৰীয়ে এনে হাজাৰ বিজাৰ নাৰায়ণ কলিতা বা ৰাজীৱ ক্ৰৰ কথা কোনো ধৰণৰ অৰ্থনৈতিক সকাহ নিদিয়াকৈ লকডাউন 40 দিনলৈ বৃদ্ধি কৰাৰ পূৰ্বে এবাৰ হ'লেও চিন্তা কৰিছিলনে? দিল্লীৰ কেজৰিৱাল চৰকাৰে যদি এপ্ৰিলৰ প্ৰথম সপ্তাহত শ্ৰমিক আৰু দুখীয়া লোকৰ একাউণ্টলৈ 5,000 টকা ভৰাই দিব পাৰে, তেনেহ'লে ভাৰত চৰকাৰ বা অসম চৰকাৰে কিয় কৰিব পৰা নাই? এই প্ৰশ্নসমূহৰ উত্তৰ পোৱাৰ অধিকাৰ অসমবাসী ৰাইজৰ নিশ্চয় আছে।